নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আনিছোঁ কেইযোৰমান গৰমত পিন্ধিব পৰা খুব ধুনীয়া কাপোৰ। ভাবিলোঁ আপোনালোকেও দেখুৱাওঁ। প্ৰথমতে দেখাওঁ এইযোৰ। এইখন হৈছে মেখেলাখন, এনেকৈ ওপৰলৈকে কাম কৰা আছে। এইখন হৈছে মেখেলাখন আৰু ইয়াৰে চাদৰ হৈছে এইখন। চাদৰখনত এনেকৈ দহি পাতি দিয়া হ'ব। এয়া গোটেই চাদৰখনতে এনেকৈ সৰু সৰুকৈ বুটা দিয়া আছে আৰু এইটো হৈছে ব্লাউজ পিচ। গোটেই গাটোতে এনেকৈ সৰু সৰুকৈ কাম কৰা আছে। এইটো হৈছে ব্লাউজ পিচ। পচন্দ লাগিলে এইযোৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব। ইয়াৰ দাম হৈছে 700 টকা। ইয়াৰে আৰু কালাৰ আছে, দেখাব বিচাৰিছোঁ। এইটো এটা কালাৰ, নুখুলোঁ আৰু একে ছেম ডিজাইনৰ ছেম ষ্টাইল। ইয়াৰ এইটো এটা কালাৰ, ইয়াৰো একে প্ৰাইচ 700 টকা। আন এযোৰ দেখুৱাওঁ। এইযোৰ ঘিচা ৱৰ্ক কৰা আছে। এইখন হৈছে মেখেলাখন, আহল বহল পূৰা ঘিচা সূতাৰে কাম কৰা আছে। এইখন হৈছে মেখেলাখন আৰু ইয়াৰে চাদৰ হৈছে এইখন। পাৰীটো ফিক্স কৰি দিয়া হৈছে এনেদৰে আৰু আঁচলটো এনেদৰে দিয়া আছে। এনেকৈ দহি পাতি দিয়া হ'ব। এইটো চাদৰ পটিটো ফিক্স। ইয়াৰে প্ৰাইচ হ'ব মাত্ৰ 800 টকা। যদি পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে। ইয়াৰে আৰু দুটামান কালাৰ দেখুৱাই দিওঁ। আন এযোৰ হৈছে এইযোৰ। ইয়াৰে মেখেলাখনৰ ডিজাইনটো অকণমান বেলেগ হ'ব। মেখেলাখনৰ ফুলটো এনেকৈ আছে। এয়া সৰু সৰু বুটাৰে কাম কৰা আছে মেখেলাখন। চাদৰখনো তেনেদৰে, পটিটো হৈছে ফিক্স পটি আৰু গোটেই চাদৰখনতে সৰু সৰুকৈ এনেদৰে কাম কৰি দিয়া হৈছে। এনেদৰে বুটা দিয়া হৈছে। ফিক্সটো হৈছে এয়া ফিক্স পাৰীটো আৰু আঁচলটো হ'ব এনেকুৱা। এনেদৰে দহি পাতি দিয়া হ'ব। ইয়াৰে আৰু দুটামান কালাৰ দেখুৱাই দিব বিচাৰিছোঁ আপোনালোকক। গৰম দিনত পিন্ধিবলৈ খুব ভাল হ'ব আৰু কোমল হয় কাপোৰটো যিহেতু। ছেম কোৱালিটিৰ আৰু এটা কালাৰ দেখাব বিচাৰিছোঁ। এইযোৰ চাদৰখন একেই ফিক্স পাৰীয়ে হয়। ছাইড পাৰীটো এনেকুৱা হ'ব আৰু আঁচলটো এনেদৰে গোটেই গাটো সৰু সৰু বুটাৰে কাম কৰা থাকিব আৰু মেখেলাখন এইখন। ইয়াৰে কালাৰ এইটো। আৰু এযোৰ দেখাইছোঁ। ইয়াৰে মেখেলাখন অকণমান বেলেগ। এয়া মেখেলাখন এয়া আৰু এইটো হ'ব ব্লাউজৰ পিচ। পটিটো এনেদৰে হাতত থাকিব আৰু চাদৰখন হৈছে এনেকুৱাই, কিন্তু ইয়াৰ হেৰিটো ছাইড পাৰীটোত এনেদৰে পটি থাকিব, বুটা বাচি দিয়া নহয় এনেকুৱা। যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব। ইয়াৰে প্ৰাইচ হৈছে মাত্ৰ 800 টকা। ইয়াৰে আৰু দুটামান কালাৰ আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো এটা কালাৰ, এইটো কালাৰ একে হয়, সেইটো কাৰণে খুলি নেদেখুৱাওঁ আৰু। এইটো এটা কালাৰ। আন এটা হৈছে এইটো এটা কালাৰ, একে ডিজাইন হয়। আৰু দুটামান দেখাই দিছোঁ কালাৰ। এইটো এটা হৈছে কালাৰ। এইটো যোনটোৱে পচন্দ হয় সেইটোৱে আপোনালোকে ল'ব পাৰিব। ইয়াৰে মেখেলাখনৰ ষ্টাইলটো অকণমান বেলেগ। এয়া এনেদৰে হ'ব মেখেলাখন। এইখন হৈছে মেখেলাখন আৰু চাদৰখন এনেকুৱা। চাদৰখন এনেদৰে হ'ব। এইখন হৈছে চাদৰখন আৰু ইয়াৰে ব্লাউজ পিচ হ'ব এইটো। হাতটো তেনেকৈ কাম কৰা হ'ব, যথেষ্ট আহল বহল। যদিহে পচন্দ হয় স্ক্ৰীনশ্বট মাৰি ৰাখিব। এইটো হৈছে ব্লাউজৰ পিচ। আৰু
এযোৰ কাপোৰ দেখাব বিচাৰিছোঁ। এইযোৰ এয়া চাই পাৰ্টিটো হৈছে ফিক্স পাৰি। ইয়াৰ আচলটো হ'ব এনেকুৱা আৰু এনেদৰে দহি বাতি দিয়া আছে আৰু গোটেই গাটো তেনেকৈ সৰু সৰু বুটাৰে কাম কৰা আছে। এইখন হৈছে চাদৰখন আৰু ইয়াৰে মেখেলা হ'ব এইখন মেখেলাখন আৰু ব্লাউজৰ পিচটো ইয়াতে আছে, মেখেলাতে ফিক্স কৰি দিয়া আছে। এয়া চাদৰখন এনেদৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে এই কাপোৰকেইযোৰ পচন্দ হৈছে তেন্তে তলত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব আৰু এইযোৰৰ প্ৰাইচ হৈছে মাত্ৰ 800 টকা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।